ভাত চাত বনাই খাব পৰা নাই, ল'ৰা ছোৱালীক আমাৰ কষ্ট হৈছে। ঘৰৰ ভিতৰত আমাৰ এতিয়া ইমান পানী হৈছে। পানী কেনে হৈছে? পানী সব ডুবি গৈছে, গাঁঠু হৈছে, অকমান সহায় দিব লাগিছিলে আমাক। পানী কেনে হৈছে? পানী এইটো ডুবি গ'ল, ঘৰ বাৰী সব আমাৰ ডুবি গৈছে। এক আঁঠু ভিতৰত পানী হৈছে, বাহিৰত হৈছে। আমি এতিয়া থাকিব নোৱাৰা হৈছো, জুই চুই জ্বলাব পৰা নাই, খোৱা বোৱা কষ্ট হৈছে। অকণ সহায় দিব লাগিছিলে আমাক। প্ৰশাসনে কি ক'ব? পঢ়া-শুনা মোৰ ছোৱালী এজনী আছে। চৰকাৰে কিবা সুবিধা জিলা প্ৰশাসনে সুবিধা দিব লাগিছিলে। পানী ইমান বাঢ়িছে যেতিয়া আৰু সেয়াই আৰু আমাৰ অনুমতি জনাইছো আপোনালোকক, যেনেকৈ আমাক অকণ সহায় কৰক। আৰু আমি একো ভাত চাত বনাই খাব পৰা নাই, ল'ৰা ছোৱালীক আমাৰ কষ্ট হৈছে। ঘৰৰ ভিতৰত আমাৰ এতিয়া ইমান পানী হৈছে, আঁঠু ওপৰলৈকে পানী ঘৰৰ ভিতৰত। এনেকৈ হ'লে আমি কেনেকৈ থাকিব পাৰিম কওকচোন আপোনালোকে? চৰকাৰে কিবা এটা কৰিব লাগিব। চৰকাৰে কি সুবিধা দিছে? আমাক একো এটা সুবিধা দিয়া নাই। এতিয়া আমাৰ ল'ৰা ছোৱালীক আমি ক'ত বনাই সিজাকে নাখাম, কি কৰি নাখাম? এতিয়া আমি মানুহৰ ঘৰত কাম কৰোঁ, এতিয়া কামতো যাবই লাগিব। নগ'লে আমাক এনে খাবলৈ দিব নেকি মানুহে কোনোবা?